চেনেললৈ স্বাগতম জনাইছোঁ পুনৰবাৰ আজি আপোনালোকৰ কাৰণে আকৌ এটি নতুন ব্লগ লৈ আহিছোঁ যিসকল নতুন ভিউৱাৰ্ছ মোৰ ব্লগটো চাই আছে আৰু শেষলৈকে চাব কাৰণ শেষলৈকে চালে গম পাব যে মই ব্লগৰ মাধ্যমেৰে আপোনালোকৰ লগত কি শ্বেয়াৰ কৰিব বিচাৰিছোঁ চাই যদি শেষলৈকে ভাল পায় প্লিজ yoga and beauty with Rimi চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি মই ব্লগৰ মাধ্যমেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা তেনে সাধাৰণ সৰু ৰেচিপিটোৰ নাম হৈছে কেঁচা আমৰ পাপৰ কাঁচা মেংগো পাপৰ যেটো মই সৰুতে বহুত মেংগো পাপৰ খাইছিলোঁ যেতিয়া জনা হলো নিজে ঘৰতে বনাম ভাবিলোঁ আজি মোৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ আপোনালোকে নিশ্চয় চাগে ঘৰতে সকলোৱে বনাব জানে তথাপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই মোৰ ষ্টাইলত মই কিদৰে কাঁচা মেংগো পাপৰ বনাওঁ সকলোৱে ঘৰত এবাৰ ট্ৰাই কৰিব মই কিদৰে বনাওঁ চেষ্টা কৰিব বেছি কথা নকওঁ বলক ৰেডি হওঁ কাঁচা মেংগো পাপৰ বনাবলৈ আহক কেঁচা আমৰ পাপৰ বনাবলৈ হ'লে কেঁচা আম অলপমান লাগিব নহয় জানো এতিয়া মই আহি আছোঁ পিছফালে এজোপা আমৰ গছ আছে এই আম গছজোপাৰ পৰা আম অলপমান পাৰি লওঁ এই আমটো খাই মই বিৰাট ভাল পাওঁ লগতে দেখিছে এজোপা বগীজামু গছ আছে আজি বগীজামুও পাৰিম কেঁচা আমৰ সোৱাদো ল'ম লগতে আপোনালোকক কেঁচা আমৰ পাপৰ বনায়ো দেখুৱাম হাতেৰে যিমান পাৰোঁ আমখিনি ছিঙি লৈছোঁ তাৰপিছত মই কাঁচি লগাই আম ছিঙি এই আমজোপা খাবলৈ বিৰাট ভাল কাৰণ কেঁচাই খোৱা আম হয় আহিলে আহি গ'ল এনেদৰে মই আম অলপমান কাঁচিৰে পাৰি লৈছোঁ অলপ দিনৰ আগত মই আম পাৰিছিলোঁ এইজোপাৰ পৰা মই আচাৰো বনালোঁ কিন্তু আপোনালোকক নেদেখালোঁ কেতিয়াবা বনালে নিশ্চয় দেখাম এই আমজোপা কেঁচাতে মিঠা হয় না বেছি মিঠা না বেছি টেঙা পকিলে খাবলৈ ভাল নহয় কেঁচাই খোৱা আম ইয়াৰ আচাৰ বনাবলৈও ভাল এনেদৰে আম পাপৰ বনাবলৈও ভাল আৰু ডাঙৰ হয় বেছি ডাঙৰ হ'লে পকি যায় পকিলে ইমান সোৱাদ নালাগে খাই কেঁচাতে ভাল বগীজামু সকলোৱে খাব লাগে কাৰণ বগীজামু স্কিনৰ কাৰণে ভাল মই এনেদৰে আম অলপমান পাৰি ল'লোঁ 15-20টামান ওলালে কেঁচা আমৰ সোৱাদ ল'বলৈ হ'লে জলকীয়া লাগিব নহয় জানো মই ঘৰতে কেঁচা জলকীয়া আছে অলপমান ছিঙি লৈছোঁ ঘৰৰ জলকীয়া হওক বা আম লেচু কঁঠাল যিয়ে নহওক নিজৰ ঘৰত ছিঙি আনি খোৱা সোৱাদে বেলেগ নহয় জানো মই এতিয়া অলপমান কেঁচা আমৰ সোৱাদ লৈ লওঁ তাৰ পিছতহে আপোনালোকক মই কেঁচা আম পাপৰ বনাবলৈ দেখুৱাম অলপমান ছিঙি ল'লোঁ যিমান পাৰিছোঁ ছিঙি লৈছোঁ মোৰ এতিয়া জলকীয়া ছিঙা হৈ গ'ল এতিয়া মই কেঁচা আমৰ সোৱাদ লৈ ল'লোঁ এতিয়া মই এনেদৰে কেঁচা আমৰ পাপৰ বনাবলৈ সৰু সৰু পিচ কৰি লৈছোঁ আপোনালোকে নিজৰ ষ্টাইলত পিচ কৰি ল'ব পাৰে এতিয়া মই 2 কাপ পানী দিছোঁ পানী দিয়াৰ পাছত এটা চচত 2 কাপ দিছোঁ যাতে আমখিনি ডুব যায় সেই অনুসাৰে পানী দিব পানী বেছি নিদিব মাত্ৰ 7 মিনিটমান ৰাখিলে আমটো হৈ যায় যদি সিজিছে নাই কেনেকৈ গম পাব এখন চামুচ ল'ব কাটা চামুচৰে আমখিনি অকণমান খুচি চাব চাওঁতে যদি কোমল নিচিনা হয় নমাই দিব নমোৱাৰ পিছত অলপমান ঠাণ্ডা কৰি মিক্সাৰত পিচি ল'ব মই এনেদৰে মিক্সাৰত পিচি লৈছোঁ আপোনালোকে ঠিক তেনেদৰে মিক্সাৰত পিচি ল'বলৈ চেষ্টা কৰিব আমৰ পেষ্টখিনি এতিয়া মই কেৰাহীত দি দিলোঁ দিয়াৰ পিছত 1 কাপ চেনি দিছোঁ কাৰণ আমখিনি মোৰ মিঠাৰ কাৰণে মই 1 কাপ দিছোঁ যদি আমখিনি মিঠা নহয় আপোনালোকে 2 কাপ চেনি দিব দিয়াৰ পিছত 1 চামুচ এতিয়া মই কালা নিমখ দিছোঁ সোৱাদ অনুযায়ী আপোনালোকে 1.5 চামুচ দিব পাৰে দিয়াৰ পিছত আপোনালোকে আৰু এটা বস্তু দিব পাৰে 1 চামুচ গৰম মছলা পাউডাৰ মই গৰম মছলা পাউডাৰ দিয়া নাই কাৰণ মই বেয়া পাওঁ আপোনালোকে দি দিব 1 চামুচ গৰম মছলা এনেদৰে লৰাই থাকিব দেখিছে একদম কালাৰটো চেঞ্জ হৈ গৈছে একদম ৰঙচুৱা নিচিনা হৈছে যেতিয়ালৈকে কালাৰটো চেঞ্জ নহয় যেতিয়ালৈকে আমৰ পেষ্টখিনি ডাঠ নহয় তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব যেতিয়া ডাঠ হ'ব অলপমান আঠা নিচিনা হ'ব তেতিয়া আপোনালোকে নমাই দিব অলপমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া আমৰ পেষ্টখিনি এটা ডাঠ পলিথিন মই কাটি লৈছোঁ কাটাৰ পিছত তাত আমৰ পেষ্টখিনি একদম পাতলাকৈ মেলি দিছোঁ কাৰণ আম পাপৰ বনাম সেইকাৰণে পাতলা হ'ব লাগিব পলিথিনত দিলে একদম পাতলা হয় এনেদৰে একদম মই পাতলাকৈ মেলি লৈছোঁ মেলি লোৱাৰ পিছত এতিয়া মই ৰ'দত দিম 2 দিনৰ কাৰণে ৰ'দত দিব পাৰে যদি ৰ'দটো পখৰ নহয় 2 দিন দিব লাগে যদি ৰ'দটো পখৰ হয় এদিন দিলে হৈ যাব মই এতিয়া ৰ'দত দিমগৈ ৰ'দত দি আনিলোঁ চব কি ধুনীয়াকৈ পাতলাকৈ এৰাই গৈছে একদম স্মুথ চফ্ট একদম পাতলা হৈছে এনেদৰে মই নিজৰ ষ্টাইলত সৰু সৰু পিচ কৰি লৈছোঁ চব আপোনালোকৰ নিজৰ ষ্টাইলত কেনেদৰে পিচ কৰি ল'ব পাৰে মই ডাঠকৈ কৰা নাই কাৰণ বেছি ডাঠ হ'লে মিঠা বস্তু খাই বেয়া লাগে সেইটো কাৰণে একদম পাতলাকৈ বনাইছোঁ এয়া চব লেয়াৰটো কিমান পাতলা হৈছে একদম আৰু এৰাউণ্ডটো চাব দে কেনেদৰে এৰাইছোঁ মই একদম পাতলাকৈ এৰি গৈছে চব একদম চফ্ট হৈছে একদম পাপৰ মানে পাপৰ নিচিনা বনাইছোঁ পলিথিনত দিলে একদম পাতলা হয় কিন্তু আপোনালোকে যদি ডাঠকৈ বনাব বিচাৰে আপোনালোকে কি কৰিব এখন কাঁহী বা ট্ৰে যিকোনো এখন ৰাউণ্ড কাঁহী ল'ব লোৱাৰ পিছত মই যিদৰে পলিথিনত আমৰ পেষ্টখিনি একদম পাতলাকৈ মেলিছিলোঁ ঠিক তেনেকৈ আপোনালোকে কাঁহীখনত ডাঠকৈ মেলিব ডাঠকৈ মেলি যেতিয়া ৰ'দত দিব ৰ'দত দিলে এখন পাতলা কাপোৰে ঢাকি দিব যাতে ধূলি বালি নপৰে আৰু 2 দিন দিলে 2 দিন দিব পাৰে ৰ'দত এদিনো দিব পাৰে দিয়াৰ পিছত আপোনালোকে যেতিয়া কাটিব নিজৰ ষ্টাইলত একদম ডাঠকৈ ওলাব এয়া চব মই পাতলাকৈ কটাৰ কাৰণে পাতলাকৈ দিয়াৰ কাৰণে পাতলাকৈ ওলাইছে যদি ডাঠকৈ দিয়া ডাঠকৈ ওলাব কাৰণ মিঠা বস্তু বেছি ডাঠকৈ খাবলৈ বেয়া লাগে আৰু ঘৰত সৰু সৰু ল'ৰা ছোৱালী আহিলে এনেদৰে মেংগো আম পাপৰ
দিবলৈ ভালো হয় মই এনে সৰু সৰু পিচ কৰি লৈছোঁ আপোনালোকে নিজৰ নিজৰ ষ্টাইলত কৰি ল'ব আশা ৰাখিছোঁ মোৰ ব্লগটো চাই সকলোৱে ভাল পালে বুলি যদি ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব